welcome back to another vlog. আপোনালোক সকলোকে মোৰ vlog আইনা কলিতালৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে এই vlogটো চাই ভাল পায়। চ' এই vlogটো বহুত এক্সাইটেড হ'ম নামলৈ কেলে কাৰণ এই vlogটো য'ত বনাম এতিয়া গৈ পিনে যাম এতিয়া ক'বলৈ। চ' আপোনালোকে দেখিছেই ঠাইখন কাৰণ মোৰ যোনটো ফাৰ্ষ্ট vlog আছিলে আপোনালোক সেইটোত আপোনাক যোনে যোনে চাইছে তেওঁলোকে গম পাব। যোনে নাই চোৱা তেতিয়াও মই কৈ দিছোঁ মই যাম বমাহঁতৰ ঘৰলৈ। বমাহঁতৰ ঘৰত কি আছে কি কৰিম কোনে কি মানে চব দেখাম মানে আপোনালোকক আজি। চ' আশা কৰোঁ আপোনালোকে চাই ভাল পায়। চ' এতিয়া মই ওলাব লাগে, মই চুলিখিনি বান্ধিলোঁ, মায়ে সেই কাপোৰ পিন্ধাব। চ' লেটছ বিগিন। এতিয়ালৈকে চাগে দেখি পিনে গম পাইছেই যে আজি বৰমাহঁতৰ ঘৰত কি কৰা হ'ব। হয়, আজি বৰমাহঁতৰ ঘৰত আসন প্ৰতিষ্ঠা কৰা হ'ব। এয়ে ভাবিলোঁ যে আপোনালোকক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমাজত আসন প্ৰতিষ্ঠা কৰা হয় আৰু অলপ নিয়মবোৰ দেখাওঁ বুলি ভাবিলোঁ। সেয়ে এইফালে দেখিছেই সেয়া ভাগ ধৰিবলৈ আৰম্ভ কৰিলি আৰু সেইয়া আসন ভাগ দেখিছেই কিমান মৰম লগা আৰু বৰ ধুনীয়া দেখিবলৈ আসন ভাগ। আৰু এইফালে কাটা বচা আৰম্ভ হৈ গৈছে, যিহেতু সোনকাল কৰিব লাগিবই। চবে কামত লাগি গৈছে। এইফালে দেখিছেই কলপাত চলপাত ভাগে ভাগে থৈ এইফালে আৰু মানুহ আহি লাগি আছে ভাগে ভাগে। আৰু সেয়া যে দেখিছে সেয়া হৈছে য'ত আগতে বৰমাহঁতে চাকি বন্তি জ্বলাইছিলে, আগতে ভিতৰৰ ফালে আছিলে। মই দেখাম বাৰু আপোনালোকক চেষ্টা কৰিম। এইফালে আসনভাগ মই অলপ ওচৰৰ পৰা দেখাবলৈ আহিছোঁ। আৰু এয়া মানুহ আহিবলৈ আৰম্ভ হৈছে ভকত। এইফালে ভৰি ধোৱাৰ অলপ দেখাই দিছোঁ। আৰু এইফালে হাঁহি ধেমালি মানুহবোৰ কৰিয়ে থাকে আমাৰ ককাহঁতে। এইফালে ককাহঁতে কিবা চাই আছে, মই মানে ইমান এটা বুজি পোৱা নাই কি চাইছিলে, কিন্তু যিও চাইছে বৰ ভাল লাগিছে দেখি। এইফালে দেখিছে মানুহ আৰু আহি আছে আৰু কাটা বচাত লাগি গৈ আছে। ইফালে ককাহঁতে লাগিয়ে আছে আৰু এইফালে মই। আৰু এইফালে আমাৰ আইতাই নাৰিকল গুচাই আছে দেখিছে ভিতৰৰ ফালে, কাৰণ বাহিৰত কাটিলে নহয়। আৰু এইফালে আৰু মানুহ আহি আছে। এইফালে আৰু দেখিছে কাটা বচা হৈ গৈছেগৈ আৰু বহুতে কৰিলে। আৰু পিছফালে আপোনালোকক দেখাওঁগৈ আমাৰ ৰান্ধনীৰ চিন। আৰু চবফালে কাটা বচাই চলি আছে দেখিছে, পিছফালেও কাটা বচা। ইফালে গেছ এতিয়া লগাব আৰু এয়া দেখিছে গেছ লগাবলৈ আৰম্ভ কৰিব লৈছে। আৰু তাৰপৰা আপোনালোকক বনাই থাকোঁতে বাৰু অলপ দেখাম সেই ৰান্ধনী। আৰু এইফালে দেখিছে আগফালে কাটা বচা হৈ গ'ল আৰু পিছফালে এয়া অলপ কাটা বচা কৰি থাকোঁতে আমাৰ ৰান্ধনীয়ে কি কৰিছে দেখাই দিছোঁ অলপ। ইফালে দেখিছে বনোৱা নাই, পিছে বনাব ল'ব এতিয়া আৰম্ভণি দেই। এয়া দেখামি। আৰু এইয়া বৰমাহঁতৰ আগৰ নামঘৰ ভাগ। ইফালে মোৰ জেঠাই আৰু সেয়া আমি সকলোৱে এতিয়া সেৱা ভাগ জুৰিছোঁ। আৰু এতিয়া আমাৰ প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰিব, সেয়ে আপোনালোকে চাওক।
মুখে মনে ৰূপ মুখে তো জোনাম সদায় ৰূপ সদায় বোলাৰা মৰাম কৃষ্ণৰি গুৰু শ্ৰীমন্ত আৰু এইফালে দেখিলেই দৃশ্যটো ইমানেই ধুনীয়া আছিলে যে মোৰ আধালৈকে দিবলৈ মন নগ'ল, মাজতে কাটি দিয়া হ'ল বাৰু, কাট খাই গ'ল মানে। আৰু দেখিছেই এইফালে আৰম্ভ কৰিব লৈছে, সেয়াই দৃশ্য। এতিয়া চাওক। আৰু এইফালে দেখিছে যে হৈ গৈছে, মানে হৈ যোৱা নাই আৰু আছেই নাম গাবলৈ। ইফালে সেৱা কৰি এয়া খোৱাৰ আৰম্ভ হ'ব হৈছে মানে আৰম্ভ। চব এইফালে ভিতৰলৈ আহিছে আৰু এইফালে খাবলৈ জলপান দিয়া হৈছে, লগতে চাহৰ লগত মিঠাই, তিলপিঠা এইবোৰ আছে। ইফালে আৰু এইটো ৰুমত বহি আছে মানুহ। ইফালে চবে আৰম্ভ কৰি এয়া বিলাই আছে এতিয়া। আৰু ইফালে ময়ো খাবলৈ বহিয়ে ল'লোঁ। ইফালে মই কেনেকৈ কেমেৰাটো ধৰি, আৰু এয়া মই কৈছিলোঁ ন বিচাৰি গৈ দেখামগৈ ৰান্ধনি, এয়া বনাই আছে। আৰু তাৰপৰা বাহিৰত এইফালে নাম আৰম্ভ কৰিব লৈছে, এয়া আখন গ্ৰহণ কৰি। এইফালে ভিতৰত বিলাই থকা মানুহবোৰে বহি খাই আছে এতিয়া জলপান। মানুহ আহিছে মানে। আৰু এইফালে নাম শেষ হোৱাৰ পিছত মানুহ ভিতৰত আহি এয়া কথা পাতি আছে। এইফালে দেখিছে সেয়া আইতা আহিছে আৰু চব আহি কথা পাতি আছে ইয়াৰ ভিতৰত দেখি। আৰু এইফালে চব ভিতৰলৈ গৈ পাত পুৰিব লৈছে, আৰু এইফালে ককাই খাইছে পাণ, আৰু এইফালে মই আকৌ নিমকি লৈ আনিলোঁ। এইফালে পানী খাইছোঁ দেই, পানী মই অকণমান বহি লৈছোঁ খিনি। তাৰপৰা এইফালে মানুহবোৰ বাবে ৰখি আছে, আৰু বাহিৰত এইফালে আৰম্ভ কৰিলে দিবলৈ। ইফালে আমাৰ বৰ্তাই প্লাষ্টিকৰ বেগ দি ফুৰিছে, সেইফালে পাপাই মোক দি আছে, আৰু আমি চবেই ৰখি আছোঁ। এইফালে মই এটা বেগ লৈ ল'লোঁ, কাৰণ মই পূৰা প্ৰসাদ নাখাওঁৱেই, খাওঁ কিন্তু ভাত খাবলৈ যিহেতু সময় হৈছিলেগৈ সেইকাৰণে নাখালোঁ। আৰু এয়া সেইফালে দেখিছেনে, ইমান মানে হাঁহি ধেমালি কৰি থাকে আমাৰ ককাহঁতে। আৰু এইফালে ভাত খোৱাৰ সময় হৈ গ'ল, চব বহিছে। মই পানী দিয়ে দিওঁ, এনেইনো কেলৈ ৰখি থাকোঁ ন। আৰু এইফালে দিলোঁ, আৰু এয়া খোৱা আৰম্ভ হৈ গ'ল। মই অলপ দেখাই দিছোঁ। আৰু এইফালে ময়ো খাবলৈ বহিয়ে ল'লোঁ। ইফালে দেখিছে মানুহ বহি লৈ, এয়া বাকী মানুহবোৰ যোনবোৰ আছিলে খাবলৈ তেওঁলোকে বহি ল'লে। দেখিছে মিঠাই চিঠাইবোৰ খোৱা হৈছে বেছিকৈ, মানে বহুত ভাল আছিলে দুখন। আৰু এয়া হৈ গৈছে, খাই এইবোৰ সামৰি তুলি আছোঁ। বৰ্তাই কৈছে এতিয়া ভিডিঅ'নো কেলৈ কৰি আছোঁ, মই বোলো শেষ হৈছে আৰু অলপ কৰি লওঁ বোলো। আৰু ইফালে দেখিছে মানুহবোৰ ক'ত কোনো বিচাৰিছোঁ, এয়া যাব লৈছে। আৰু মই বোলো অলপ আগবঢ়াই থৈ আহোঁগৈ, পিছফালে মানে ওচৰতে ঘৰ সেইফালে, সেইকাৰণে ইফালে গৈছে। আৰু এইফালে মোৰ মায়ে কুকুৰৰ কাৰণে ভাত লৈ লৈছে, আৰু এইফালে মই দৈ খাবলৈ
আকৌ বহি ল'লোঁ কাৰণ এই মিঠাই দৈ ইমান ভাল আছিলে খাবলৈ কৈ দিছোঁ ভিডিঅ'টোত যে মিঠাই দৈ হয় মই থ'বলৈ বিচাৰিছিলোঁ নাপালোঁ জেগাও আৰু এয়া শেষৰ আলহী মানে বৰমাৰ কাম আছিলে সেয়াই দেৰিকৈ অহা হ'ল আৰু এই চ' কেনেকুৱা লাগিলে ব্লগটো বাৰু চাই পিনে যে ইয়াৰ আগত দেখালোঁ আশা কৰোঁ ভাল লাগিলে কাৰণ মই আজি দিনটো গোটেইটো ভিডিঅ' কৰোঁতে গৈছোঁ মোৰ অফক'ৰ্চ আজি নেট নাই আজি 27 হয় ডেটটো ছানডে ইয়াত আজি ইয়াত বুলি নহয় আজি নেট কাটি দিছে কাৰণ পৰীক্ষা চলি আছে তো পৰীক্ষাত নেট সেইকাৰণে কাটি দিছে আৰু তো আমাৰ ঘৰৰ বৰমাহঁতৰ ঘৰত বৰমা বৰ্তাৰ ঘৰত এনেকৈ এখন প্ৰতিষ্ঠা কৰিলে আপোনালোকে দেখিলে তই দেখাই গ'লোঁ যদি ভাল লাগিলে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব নাপায়ো আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোলৈ এনেকুৱা আমি মজা লিখিব দেই কেনেকুৱা লাগিলে তেন্তে আজি আপোনালোকে এণ্ড কৰিছোঁ বাই ক'ৰবাত যদি মোৰ কোৱাৰ ভুল হৈছে তেনেহ'লে ক্ষমা কৰি দিব দেই